হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই বৈশালী আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হেল্ল' গাইজ, এইফালে আজি আমি শুভ দিনটোৰ কাৰণে এইফালে আহি পালোহি। এতিয়া আপোনালোকক দেখাই থাকিম। এইফালে দেখি গম পাইছোঁ চাগে কেলৈ আহিছোঁ, কি কাৰণত আহিছোঁ। যিহেতু আজি মাৰ বাৰ্থডে হয়, মাৰ বাৰ্থডে কাৰণে আজি দিনটোৱে আমি চিলেক্ট কৰি ল'লোঁ। তাকে আপোনালোকক দেখাই যাওঁ, আপোনালোকে চাই থাকিব দেই। এইফালে চাওক, আমাৰ বস্তু ৰেডি হৈ আছে, মানে আমাৰ এইফালে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ক্লিপকেইটা দেখাই লৈছোঁ। যিহেতু আমাৰ গাড়ী ল'বলৈ গৈ আছোঁ, নতুন গাড়ী, সেইবাবে পুৰণা গাড়ীখন আমাৰ বিক্ৰী কৰি দিয়া হৈছিলে। বিক্ৰী কৰি দিয়া মানে গাড়ীখন লোৱাৰ বহুত কেইবাদিনৰ আগতে মানে গাড়ীখন নিবলৈ আহিছিলে। সেইবাবে তাকে বোলো ভিডিঅ' এটা ৰাখি থওঁ, মেমৰিজ হিচাপে থাকিব। এইখন গাড়ীতে বহুত ঘূৰিলোঁ, বহুত ফুৰিলোঁ, বহুত মেমৰিজ সোমাই আছে। 6 years এখন গাড়ী পাপাই চলাইছিলে, যিহেতু বহুত বেছি মেমৰিজ সোমাই আছে। তাকে বোলো ভিডিঅ' কেইটামান কৰি থওঁ, ক্লিপ কেইটামান ৰাখি থওঁ, যাতে মেমৰিজ হিচাপে থাকি যায়। আৰু এয়া আমি গাড়ীখন লৈ গ'ল আৰু বাই বাই। আৰু বহুত হেঁপাহৰ গাড়ী আছিলে, বহুত মৰমৰ আছিলে, বহুত মিছ কৰিম এখন গাড়ী। এতিয়া নতুন গাড়ী আনিবলৈ আমি গৈছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমি ডিলাৰ আহি গ'লোঁ। এইখন আমাৰ গাড়ীখন ধুনীয়াকৈ কাপোৰ দি ঢাকা আছে। অলপ পাছত আনবক্সিং কৰি আছোঁ, আনবক্সিং বুলিয়েই কৈছোঁ আৰু না কি বুলি ক'ম নহ'লে ন। মানে আমাৰ নতুন গাড়ীখন চাবলৈ মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ দেই। তাৰপাছত এতিয়ালৈকে দেখাই নাছিলোঁ, মানে নতুন মডেল বুলি কৈছে ন, সেইবাবে একো মানে দেখাই নাছিলোঁ, একোৱেই জনা নাছিলোঁ। তাৰপাছত আমাক পাপাৰ গামোচা পিন্ধালে, চাবি দিলে, তাৰপিছত কেক কাটিলোঁ, মানে এনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ আৰু সৰু সুৰাকৈ। তাৰপাছত যিহেতু মাৰ বাৰ্থডেও আছিলে সেইদিনা, বহুত বেছি মানে ভাল লাগিছিলে। তাৰপিছত এয়া চাওক, আমাৰ গাড়ীখন, এইয়া আমাৰ নতুন গাড়ীখন ওলাই গ'ল, টাটা নেক্সন। এয়াই আমাৰ নতুন গাড়ী। এফালে আকৌ বমটো ফুটাবই নোৱাৰিলোঁ, জানেনে? নাজানিলোঁ, প্ৰথম ফুটাইছোঁ কেনেকৈ ফুটাব লাগে। তাৰপাছত ভাইটিৰ পৰা মই লৈছোঁ, ময়ো জনা নাই। তাৰপিছত পিছতহে দেখিছোঁ তলৰ ফালে অকণমানিকৈ আছে, তাৰপিছত ফুটাই দিলোঁ। এয়াই আৰু এইবোৰে আৰু সৰু সুৰা মানে ফূৰ্তি নহয় জানো। আপোনালোকে আমাৰ গাড়ীখন কেনেকুৱা লাগিছে জনাব। মই ভিডিঅ'টো ভালকৈ দেখাম, চিনেমেটিক লৈ থৈছোঁ, আপোনালোকক দেখাই যাম। এইফালে আমি কেক কাটিং কৰিলোঁ, তাৰপিছত সকলোকে খোৱালোঁ আৰু সেয়াই আৰু। পাপাৰ মানে গাড়ীৰ প্ৰতি বহুত বেছি চখ আছে, বহুত মানে ভাল পায় গাড়ী। কেইবাখনো গাড়ী এতিয়ালৈকে চেঞ্জ কৰিলে, 6 বছৰ 8 বছৰ চলাই, তাৰপিছত চেঞ্জ কৰে আৰু ইমান জ্বলা জ্বলিও নোৱাৰে ন, যিহেতু সৰু সুৰাকৈ সকলোৰ হেৰি পৃথক কৰিছে আৰু নিজে। তাৰপাছত এতিয়া কৈছে এইখন আৰু লাষ্ট গাড়ী, তহঁতি ল'বি আৰু ডাঙৰ হয় এতিয়া বুলি কৈছে। তাকে আৰু কিমান দূৰ পৰা এইফালে আমাৰ নতুন গাড়ীখন দেখিবলৈ কৰি যাম পালে চেষ্টা, আপোনালোকে। সেয়াই আৰু। এইফালে আমাৰ দাদা, গাড়ীখনৰ ফুল নামটো কি আছিলে যে? গাড়ীখন এখন টাটাৰ নেক্সন CNG ভাৰ্চন স্মাৰ্ট প্লাছ। নিউ মডেল ন? নিউ ভাৰ্চন। গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰে, অলপ ইউনিক আছে, বহুত বেছি ধুনীয়া। চাওক, গাড়ীখন যিহেতু CNGটো চলে, এইফালে ডিগিৰ তলত এনেকৈ CNG দুটা আছে, মানে চিলিণ্ডাৰ কেইটা এনেদৰে আছে। মোৰতো দেখিয়ে ভয় লাগিছে, মই প্ৰথমবাৰ দেখিছোঁ। এইফালে CNG ভৰাই আৰু পেট্ৰল ভৰাই। তেওঁলোকে ভৰাই দিব খালি যেতিয়া তুমি CNG হেৰি কৰি থাকিবা, মোবাইলটো অকণমান হেৰি কৰি ল'বা। আৰু গাড়ী মোবাইলটো নথবা, তাত কথা পাতি নাথাকিবা আৰু CNG গাড়ীবোৰ একচুৱেলি অলপ ঠাণ্ডা জেগাত থ'ব লাগে। মানে খুব হিট হৈ থাকিলে মানে গাড়ীখন চাব, ৰ'দ দি আছে বহুত, আপুনি গাড়ীখনৰ গ্লাছটো অকণমান খোলা থৈ দিব। মানে বেলেগ কথা একো নাই, সেইটো ছেফটি পাৰপজৰ কাৰণে। এইটো অলপ মানে ভেপাৰ হৈ যাব নালাগে, হিট হৈ থাকিব নালাগে। ফুল প্ৰেছত থ'ব লাগে। গাড়ী আছিলে এতিয়া এইকেইটা ভেলভত নিজে অফ কৰিব লাগে। ICNG অট'মেটিক হয়, এইকেইটা চবৰ দৰকাৰ নাই আপোনাৰ, বুজিলে? আমাৰ এই নতুন গাড়ীখনৰ ফেচিলিটিবোৰ কৈ দিবচোন আপুনি এবাৰ। একচুৱেলি পেট্ৰল আৰু CNG দুটা ভাৰ্চনতে আছে গাড়ীখন। পেট্ৰলৰ একচুৱেলি মাইলেজৰ কাৰণে মানুহবিলাক, কাষ্টমাৰবিলাকে প্ৰিফাৰ বেছি কৰে। মাইলেজ মানে পেট্ৰল নৰ্মেল 17-18 মাইলেজ পায়। CNG আপোনাৰ মাইলেজটো বহুত বেছি পায়। নৰ্মেল ধৰক আপুনি 27 পাৰ কেজিত আপুনি পাব, 27। আৰু কথা দেখি সেইটোৱে, মানে ধৰক মাইলেজটো আপুনি এইখনত বহুত ভাল হয়।
নতুন গাড়ী এইফালে চাওক এইফালে চানৰূপো আছে এইবোৰ ফেচিলিটিৰ বিষয়ে মই ইমান ভালদৰে নাজানো আৰু পাপাই শিকি লৈছে মই এবাৰ উঠি চালোঁ দেই গাড়ীখনত কেনেকুৱা লাগিছে জনাব গাড়ীখন আমাৰ নতুন গাড়ীখন এইফালে আমি আহিলোঁ CNG ভৰাবলৈ যিহেতু গাড়ীখন CNGটো চলে মানে গাড়ীৰ পৰা নামি দিব লাগে বোলে ভৰালে এইটো গাইজ এইফালে এতিয়া নতুন গাড়ীত ঘৰলৈ গৈ আছোঁ আৰু নতুন গাড়ী লৈ এইফালে আমাৰ ভণ্টি এইফালে আমাৰ মা কেনেকুৱা লাগিছে নতুন গাড়ীত উঠি ভাল লাগিছে এইফালে পাপা পাপা কেনেকুৱা লাগিছে ফিলিংছটো কোৱা নতুন গাড়ী ভাল লাগিছে মাত খাৰ ভাঙি গৈছিলে এইফালে ভাইটি কেনেকুৱা লাগিছে নতুন গাড়ী গাড়ীখন ঘৰলৈ আনি এনেদৰে চকাত পানী দি অকণমান পূজা কৰি ল'লোঁ যিহেতু নতুন বস্তু ঘৰলৈ নতুনকৈ আহিছে অকণমান পূজা কৰিবই লাগিব নহয় জানো এইফালে ধুনীয়াকৈ অকণমান মই পূজা কৰি ল'লোঁ ধূপ চাকি জ্বলাই মেলি তাৰপাছত এনেকৈ পূজা কৰি আৰু আমাৰ নতুন গাড়ী ৱেলকাম জনালোঁ আমাৰ গামোচাখনে যিহেতু আমাৰ প্ৰাণ সেইকাৰণে গামোচাখন ইয়াত বান্ধিব লাগিবই নহয় জানো তাকে এতিয়া গামোচাখন বান্ধি দিওঁ এনেকৈ দিওঁ ন আমাৰ নতুন গাড়ীত নতুন গামোচা এখন বান্ধি দিছোঁ কৃষ্ণ ভালকৈ চলিবা আৰু তুমি এয়া আমাৰ গামোচা বান্ধি দিলোঁ এতিয়া আমাৰ নতুন গাড়ীখন কেনেকুৱা লাগিলে জনাব Happy birthday to you Happy birthday to you Happy birthday dear Borma Happy birthday to you May God bless you 2,000 years later. Hello guys এইফালে বহুত দিনৰ মূৰত আকৌ লগ পালোঁ আৰু ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ আপোনালোকে সেই ভিডিঅ'টো এসপ্তাহৰ আগত দেখিবলৈ পাইছিলে যোৱা দেওবাৰ আমাৰ গাড়ীখন লোৱা আজি মানে নেক্সট দেওবাৰ মানে এসপ্তাহৰ পাছত আজি মন্দিৰলৈ গৈ আছোঁ টিলিঙা মন্দিৰলৈ মানে গাড়ীখন পূজা কৰিবলৈ তাকে আপোনালোকক দেখাই থাকিম চাই থাকিব দেই কেনেকৈ পূজা কৰে তাত মন্দিৰ আহি পালোহি আমি ধূপ চাকি ল'লোঁ এতিয়া মন্দিৰ যাওঁ গাড়ীখন পূজা কৰিবলৈ গৈ পেলাই আমাৰ গাড়ীখন এইফালে মন্দিৰত আহি আমি পূজা মানে চাকি বন্তি জ্বলাই এইফালে পূজাৰী আমাৰ গাড়ীখন পূজা কৰি দিছে যিহেতু নতুনকৈ লৈছোঁ পূজা কৰিবই লাগিব নহয় জানো যিকোনো নতুন বস্তু ল'লে পূজা কৰি ল'ব লাগে আৰু মানে পূজা কৰি ল'লে ভাল আৰু তাকে আমি এনেকৈ পূজা কৰি ল'লোঁ আমি আমাৰ যিহেতু টিলিঙা মন্দিৰ ওচৰতে আছে টিলিঙা মন্দিৰলৈ আহোঁ প্ৰত্যেকবাৰে কিবা ভাল বা শুভ কাম বা শুভ দিন বা কিবা নতুন বস্তু ল'লে এইফালে আমাৰ পণ্ডিতে পূজা কৰিলে এইফালে আমাৰ পূজা কৰি হৈ গ'ল তেন্তে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই